কবিতাৰ শিৰোনাম আজন্ম প্ৰেমিক। তোমাক মই বহুত ভাল পাইছিলোঁ, সেয়া কোনো মই শব্দৰে বুজাব নোৱাৰো। না মোৰ মনৰ মৰমে, মোৰ মনৰ সঁচা মৰমবোৰ তোমাৰ বাবে বিকলাংগ আছিলে। মিছা সপোন, মিছা হাঁহি আৰু তোমাৰ মিছা অভিমানক বিশ্বাস কৰি আজি হৈ পৰিলো নিসংগ জনশূন্যৰ ভাগৰুৱা পথিক। নিসংগ জনশূন্য পথৰ ভাগৰুৱা পথিক। মনত পৰেনে তোমাৰ কলেজৰ সেই মিঠা দিনবোৰলৈ? কৃষ্ণচূড়াজোপাৰ তলত বহি অপেক্ষা কৰিছিলোঁ ক্লাছৰ শেষত তুমি অহালৈ বুলি। বাহ, তোমাৰ কি যে লাজ! লাজত তোমাৰ গোলকীয় মুখৰ গাল দুখন ৰঙা হৈ সূৰ্যাস্তৰ বেলিটোৰ দৰে হৈ পৰিছিল। ইচ্ছা কৰি চুব পৰা নাছিলো। মেজৰ ক্লাছৰ তোমাৰ নোটছবোৰ তোমাৰ পৰা লৈ তোমাৰ হাতৰ আখৰবোৰ লুটিয়াই বগৰাই চাইছিলো। আঙুলিৰে চুই চাইছিলো, কিজানি কৰবাত তোমাৰ সুন্দৰতাৰ পৰশ পাওঁ। আৰু ঘূৰাই দিওঁতে তোমাৰ যে চকুত চকু পৰিছিলে, মোৰ মনৰ মাজত বসন্তৰ বাহ ফুলিছিলে। সেউজীয়া হৈ পৰিছিলে ভালপোৱা নামৰ এক অজান অনুভূতি। কিন্তু যৌৱনৰ পথাৰত আলসুৱা মৰমবোৰ ঠন ধৰিব লওঁতেই বাৰিষাৰ বানৰ দৰে ভাঙি মোহাৰি শেষ কৰি দিলা সমস্ত মৰমবোৰ। নৈ এৰা সুঁতিৰ যেন মই এক শুকান বালিচন্দা হৈ পৰিলো। তুমি এৰি যোৱা বাটলৈ চাই আজিও মনত প্ৰশ্ন কৰো, কিয় এৰি গলা তুমি? ধন্যবাদ।